ঘৰত জেৰেঙাৰে মাজত মোৰ পুৰণি দিনৰ পুৰণি স্মৃতি আকৌ কাষত এবাৰ পালোঁ এখেত ইমান মেখেত লোক মানে চিকিৎসক মহান মোৰ মৰমৰ আপুনি নিজেই নামটো কওক তেতিয়া ভাল পাব ৰাইজে এবাৰ কওক ডক্টৰ মৃদুল গগৈটো আৰু পত্নী ডক্টৰ ৰণশ্ৰী গগৈ এই যে ইমান দিনে মানৱ সেৱা কৰি আহিছে চিকিৎসা সেৱাৰে সকলোকে মোৰ লগতে এখেতলোককো আশীৰ্বাদ কৰিব আৰু ভোগালী এবাৰ ভালকৈ উদযাপন কৰক নহয় সকলোৱে ভোগালী যাতে ভালকৈ উদযাপন কৰিব জিন্দাবাদ ধন্যবাদ 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 সাহিত্যত জাগিছে জগা নাই ধৰ্ম আৰু ৰাজনীতি টনা আজোৰা ধৰ্মক লৈ টনা আজোৰা ৰাজনীতিক লৈ টনা আজোৰা হেৰৌ নামঘৰ ধেৰ হ'ল মন্দিৰ মছজিদ বিভেদো ধেৰ হ'ল সেইকাৰণে এইটো কেনেকৈ শেষ কৰিব পাৰিব দাদা নিশ্চিতভাৱে গোটেই পৃথিৱীত এতিয়া যিসকল উন্নত মনৰ যিসকলে ভগৱানকো চিনি পালে কোনোবাই চবেই সজক সন্মান কৰিব লাগিব যীশু কোন আল্লাহ কোন ৰাম কোন নাৰায়ণ কোন চবেই যেতিয়া বুজি পাব আজি হিন্দু ছোৱালীয়ে সাংঘাতিকভাৱে তোমাৰ ইয়ে উচ্চাৰণ কৰি পেলাই ইয়ে গাইছে কোৰাণ পঢ়িছে বা তোমাৰ আজান দিব পৰা হ'ল মুছলমানসকলৰ ভালকৈ তেনেকুৱা জ্ঞানী মানুহ সংস্কৃত পঢ়ি ইয়ে কৰিবলগীয়া হ'ল সেইসকল ভাল মানুহ নে বেয়া মানুহ আমি কিডাল কৰিছোঁ আমিহে জেওৰা দিছোঁ আমি গতিকে আমাক লৈতো ৰাজনীতি চলি আছে সেইকাৰণে আমাৰ ডাউন লাইনৰ তলৰ সমাজখনত যিসকল বিভেদ বৈষম্য আঁতৰাবৰ কাৰণে এটাই বস্তু দৰকাৰ নামঘৰ বহুত হ'ল মন্দিৰ মছজিদ বহুত হৈ গুচি গ'ল ৰাজনীতিও বহুত হ'ল সেইকাৰণে বিভেদেৰে পৰিপূৰ্ণ হ'ল ৰাজনীতি কেৱল স্কুল ঘৰ হস্পিটেলত যেতিয়া মানুহ একে হয় কাজিয়া কৰা দুই পক্ষ একেখন বিচনাতে শুবলগীয়া হয় মানুহৰ উপলব্ধি কম মৰিখালি বা যেতিয়া শ্মশানেই হওক বা কবৰস্থানেই হওক বা তাত যেতিয়া মানুহ যায় একেই হৈ পৰে মৰিখালিক চবেই মৰম কৰে কিন্তু জীয়াই থাকোঁতে মানুহটো কিয় মৰম নকৰে এইটো বিনাশৰ কাৰণে কেৱল আমাৰ এটাই বস্তুৰ অভাৱ হৈ আছে আমাক হিউমেনিটি টেম্পল লাগে মানৱতাৰ মন্দিৰ লাগে মোৰ আশা আৰু আকাংক্ষা অতি শীঘ্ৰে পূৰ্বাঞ্চলত বিশ্বই দেখিব পৰাকৈ এটা মানৱতাৰ মন্দিৰ আমি তৈয়াৰ কৰিব লাগিব আমি মন্দিৰটো লাগে 7 ভাগে 7খন দুৱাৰ দিম আমি চাম আল্লাহ কোনফালেদি সোমাই আমাৰ নাৰায়ণক লগ পায় নাপায় ৰামে ৰহিমক কেনেকৈ লগ পায় যীশুৱে ৱাইগুৰুক কেনেকৈ মৰম কৰে এইটো ডাঙৰ কথা সেইটো পূৰ্বাঞ্চলত ইয়াত যেতিয়া স্থাপিত হ'ব ভগৱন্তই কৰিলে তাৰপিছত দেখিবা গোটেই পৃথিৱী আহি ইয়াত প্ৰণাম কৰিবলৈ আহিব সেইটোহে বাকী আছে এতিয়া দাদা অসমবাসীয়ে মই কৈ দিছোঁ অসমবাসীয়ে জানিব বিচাৰিছে কৈ দিয়ক আপুনি ঠিকে আছে নাই কৈ দিয়ক মই ভগৱানে বাকী চব সুস্থ ঈশ্বৰে মোক ভালকৈ ৰাখিছে ইমান ডাঙৰ দুৰ্যোগত মোক কোলাত তুলি ল'লে মোৰ গুৰুৱে মোৰ জ্ঞান